মোৰ মানুহজনৰ হেনো মধুৰি গছ দেখি মধুৰি খাব মন গৈছে, কিন্তু এইটো ছিজনত সি এতিয়া ক'ত মধুৰি পাব সিহে জানে। হাজবেণ্ডে একদম পুৰা সৰুলা নিচিনা খেলি খেলি আহি আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি বৰ্তমান আহি পাই গ'লোহি মই মোৰ হাজবেণ্ডৰ ঘৰত। উমৰাংচুপা অহা আজি 3 দিন হ'ল, কিন্তু মই 3 দিন এনাই ঘৰত থাকিলোঁ। মোৰ এনাই ঘৰ নাজিৰা, আৰু এতিয়া নাজিৰাৰ পৰা আহি বকতা পাৰিজাত পালোহি। এতিয়া কাপোৰ চাপোৰ সলাই অকণ ফ্ৰেছ হৈ লৈছোঁ। বাহিৰত বহুত ঠাণ্ডা, সেইবাবে চুৱেটাৰ পিন্ধি লৈছোঁ। আৰু কাহ চৰ্দি যিহেতু হৈ আছে সেইকাৰণে চুৱেটাৰটো পিন্ধি লৈছোঁ। আৰু এতিয়া অকণমান কাপোৰ চাপোৰ সলাই বহি মেলি এতিয়া অকণমান বস্তুবিলাক এৰেঞ্জ কৰি লওঁ, মানে চব খেলি মেলিকৈ সোমোৱাই আনিছোঁ বেগত, সেইবিলাক অকণমান ঠিক কৰি লওঁ বুলি ভাবিছোঁ। লগতে আপোনালোককো জনাই দিওঁ বুলি ভাবিছোঁ যে মই ঘৰ পালোহি ফাইনেলি। মই শিৱসাগৰ বকতা পাৰিজাত পালোহি বুলি। তেন্তে ভিডিঅ'টো আগলৈ চাই গৈ থাকক। কিছুমান বস্তু মায়ে মোক দি পঠিয়াইছে কিনি, যেনে এইটো ফেচ ৱাছ দি পঠিয়াইছে, শ্বেম্পু, বেবী ক্ৰীম আৰু ভেচলিন বডি লোশ্যন, আৰু লিভাৰৰ কাৰণে এইটো লিভাৰ চিৰাপ এটা, লিভাৰ ড্ৰপ এটা দি পঠিয়াইছে এইবিলাক। আৰু মাস্ক এইখিনি লৈ আনিছোঁ। ক'ৰবালৈ কেনিবা যাবলৈ হ'লে দৰকাৰ হয় মাস্ক, বহুত ধূলি ৰাস্তাত, চ' সেইকাৰণে মাস্ক এসোপামান লৈ আনিছোঁ মই এইখিনি। আৰু ইমানেই আৰু বস্তু সামৰি হৈছেগৈ, আৰু অলপ চলপ বাকী আছে। তাৰপিছত বিচনা ঠিক কৰিম। এতিয়া চব এৰেঞ্জ কৰি হৈ গ'ল। এতিয়া বহিছোঁ অলপমান। মোৰ কেমেৰা কোৱালিটিটো বহুত বেয়া হয়, মানে ইমানকেইদিন মই যিটো কেমেৰা শ্বুট কৰিছিলোঁ সেইটো মোৰ মাৰ মোবাইল আছিলে, সেইটো আছিলে প'ক', আৰু এইটো হৈছে মোৰ ৰিয়েলমি হস্তীয়া মোবাইল। ভাল নুঠে ইমান ভিডিঅ' কেমেৰা হ'লেও, আৰু এতিয়া থকাকেইদিন এইটোতে শ্বুট কৰিব লাগিব। আৰু আজি মই মোৰ জীৱনৰ বিশেষ ব্যক্তিজনক আপোনালোকৰ লগত চিনাকি কৰাই দিব লৈছোঁ, মোৰ হাজবেণ্ড। এয়া মোৰ হাজবেণ্ড। হাই, কি খবৰ আপোনালোকৰ? জনাব কমেণ্ট কৰি। মোৰতো ভালেই বৰ্তমান। এজন হৈছে মোৰ হাজবেণ্ড প্ৰাঞ্জল মোহন, আৰু ইয়াৰো ইউটিউব চেনেল আছে, দুটা আছে। এটা হ'ল প্ৰাঞ্জল মোহন আৰু এটা প্ৰাঞ্জল মোহন ব্লগ বুলি। মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব আৰু এওঁকো মৰম দিব, চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি এনেই বহি আছোঁ মোবাইল টিপি। ভাগৰ লাগিছে গাড়ীত ইমান দূৰ অহাৰ কাৰণে। এওঁ আজি তিনিচুকীয়াৰ পৰা আহিছে মোক নাজিৰাৰ পৰা পিক কৰিবলৈ। তিনিচুকীয়াৰ পৰা আহি তেওঁ আকৌ ডিমৌ গ'ল। শাহুমা আজি নিজৰ মা ঘৰলৈ গৈছে, তেওঁক থ'বলৈ গ'ল। তাৰ পৰা ডিমৌৰ পৰা গৈ আকৌ নাজিৰা গৈ পিনি মোক পিক কৰি আনিছে। চ' তেওঁ খুব ভাগৰ লাগিছে, সেইকাৰণে বহিছে। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। গুড মৰ্ণিং নহয়, আচলতে গুড আফটাৰনুনে হ'বহি হ'ল, 12টা বাজিব হ'ল। কিন্তু ঘৰৰ কাম থকাৰ বাবে মানে ভিডিঅ'টো অকণমান দেৰিকৈ আৰম্ভ কৰিছোঁ। কালি ৰাতিও ভিডিঅ' কৰিবলৈ নহ'ল, সোনকালে শুই থাকিলোঁ ভাত পানী খাই। আৰু এতিয়াও ৰাতিপুৱা কাম চাম কৰি মেলি ভিডিঅ' বনাবলৈ ওলাই আহিছোঁ। ভিডিঅ' কি বনাম বিশেষ একো ভাবি পোৱা নাছিলোঁ, সেইবাবে ভাবিলোঁ আপোনালোকক আমাৰ কঠীয়ানিখন আৰু আমাৰ ধাননি পথাৰখনকে দেখাওঁ বুলি। তেন্তে চাই যাওক ভিডিঅ'টো আগলৈ। এতিয়া এইটো ছিজনত মধুৰি ক'ত পাবা? মোৰ মানুহজনৰ হেনো মধুৰি গছ দেখি মধুৰি খাব মন গৈছে, কিন্তু এইটো ছিজনত সি এতিয়া ক'ত মধুৰি পাব সিহে জানে। আৰু এইখনে হৈছে আমাৰ কঠীয়ানি। এখন পুৰণা ট্ৰেক্টৰ এখন পৰি আছে, গোটৰ আছিলে বোলে, কোনো ভাল চাল নকৰে, ইয়াতে বহুত দিন হ'ল পৰি আছে। মই অহাৰ পৰা দেখি আছোঁ এখন ট্ৰেক্টৰ ইয়াতে। আৰু এইখন হৈছে আমাৰ কঠীয়ানি, ইয়াতে আমি কঠীয়া পৰা পাৰোঁ। ইয়াত আমি দুঘৰে কঠীয়া পাৰোঁ। আৰু এইফালে আৰু এখন কঠীয়ানি আছে মোৰ পিছফালে, এইখনত আমাৰ বৰ্তাহঁতে কঠীয়া পাৰে আৰু ডাঙৰ দাহঁতে কঠীয়া পাৰে। 500 বিঘা খেতি কৰিবলৈ ইয়াত আমি কঠীয়া পাৰোঁ। 500 বিঘামান খেতি কৰিবলৈ মানে কঠীয়া কেতিয়াবা তাকও হৈ যায় কঠীয়া, বা কেতিয়াবা বেছিও হয় কঠীয়া, হ'লেও মানে জুই যায় আৰু যেনে তেনে ইয়াতে। আৰু এইফালে এতিয়া নতুনকৈ এইবিলাক মাহ খেতি কৰা হৈছে, ওচৰৰ পৰা দেখাইছোঁ ৰ'ব আপোনালোকক। আৰু এইবিলাক মাটিমাহৰ খেতি কৰা হৈছে, মাটিমাহ ছটিয়াই আছিলে, কিন্তু এতিয়া খুব বন আৰু এইবিলাক যি টি জংঘলী গছ উঠি পিনি গোটেই মাটিমাহবোৰ হেঁচা মাৰি ধৰিছে। কিন্তু হ'লেও মানে ডাঙৰ হৈছে আৰু লাহে লাহে। এতিয়া মাটিমাহো এচিয়া দুচিয়াকৈ ওলাইছে এইবিলাক। এই গোটেই ডৰাতে মাটিমাহ খেতি কৰা হৈছে এইফালে। আৰু এইফালে বিশেষ একো কৰা নাই, চব জংঘল হৈ আছে। আৰু আমাৰ কঠীয়ানিখনৰ গাতে লাগি আছে আৰু 3খনমান কঠীয়ানি। এইফালে এইকেইখন দেখিছে চব কঠীয়ানি হয়, এইকেইখন আমাৰ পৰিয়ালৰে খুৰাহঁতৰ কঠীয়ানি হয়। ইয়াত মানে খেতিৰ দিনত আমাৰ মানে যিমান পৰিয়ালৰ মানুহ আছে সকলোৰে মানে খেতি এইফালে আছে, কঠীয়ানিও এইফালে আছে। আৰু খেতিৰ দিনত মানে আমাৰ ঘৰ একদম নধৰা হৈ থাকে। ঘৰ বুলি নহয় আচলতে, ঘৰৰ বাউণ্ডেৰী আৰু এই কঠীয়ানি চঠীয়ানি চবৰে কঠীয়ানি, চবৰে খেতি এইফালে আছে, যিহেতু খেতিৰ দিনত সকলো আহে এইফালে। এতিয়া আকৌ লাহেকৈ ধান দাব হৈছে, ধান দোৱাৰ সময়ত সকলো আহিব, খুৰীহঁত আহিব, তেওঁলোকে ধান দাবহি, হেৰি কৰিবহি, ভাল লাগে সেনেকৈ চব আহিল। আৰু এইখিনি হৈছে আমাৰ ধান, ঘৰৰ ওচৰৰ ধান, আগতীয়া ধান, বাজ ধান বুলি কয়, ডালেই কিছুমান, আৰু কিছুমান পকা নাই কাৰণে এৰি দিলে, সেইবিলাক মানে পকিলে দাব। কিন্তু মেক্সিমাম গোটেইখিনি দাই এটালে সেইয়ালৈকে আছে।
গোটেই ঘৰটোৰ কিনাৰে কিনাৰে আছে মানে এইখিনি দাই অলমষ্ট শেষ হ'ল আৰু ঘৰৰ ওচৰত অলপমান আছে এইখিনি দাব আৰু পকিলে আৰু এইফালে অলপমান থৈ গৈছে এইখিনিও পকিলে দাব আৰু বাকী আৰু দূৰত দূৰত আছে খেতি সেইবিলাক দেখাবলৈ নাযাওঁ এতিয়া এইবিলাক দেখাবলৈ যাবও নোৱাৰোঁ পথাৰত পানী হৈ আছে মানে এইবছৰ যিহেতু বৰষুণ বেছি সেইকাৰণে পথাৰত বোকা আৰু পানী হৈয়ে আছে বোকা পানী চাগে নুশুকাবই মানুহবিলাকে বোকা পানীতে ধান দাব লাগিব চাগে কি হয় আৰু বাকী ঘৰৰ ওচৰবিলাকতো শুকান হ'ল বাৰু ইয়াত শুকানে ধান দালে চবে আৰু এইফালে মোৰ হাজবেণ্ডে একদম পূৰা সৰুলা নিচিনা খেলি খেলি আহি আছে আৰু এইটো হৈছে আমাৰ গৰু মতা নহয় মাইকী গৰু আমাৰ টোটেল কেইটা গৰু আছে তিনিটা চাৰিটা আছে সৰু পোৱালি দুটা আৰু মাইকী দুজনী আছে আৰু ছাগলীও আছে ছাগলী ইফালে এৰাল দি থৈছে আৰু এইবিলাক চব খুৰীহঁতৰ জহা ধান এইখিনি জহা ধান কৰিছে চ' এইফালে আৰু কিবা কিবি ৰুই থৈছে মানে এইবিলাক কঠীয়ানি যেতিয়া কঠীয়া তুলি হৈ যায় তাৰপিছত আকৌ ইয়াত হাল বাই পিনি আকৌ ইয়াত ৰুই দিয়া হয় যাতে ধানটো অকণমান বেছিকৈ পায় আৰু চ' আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পায় ভিডিঅ'টো তেন্তে লাইক এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ ধন্যবাদ